হেল্ল' গাইজ, মই বৰ্তমান কলকাতাৰ গংগা নদীৰ ওপৰত থকা হাওৰা ব্ৰিজৰ ওপৰত শুনি আছিলোঁ ইয়াত যে বোলে 11টা বজাত পানী বাঢ়ে 2টামান বজালৈকে পানী থাকে, মিনিমাম 5-6 ফুট পানী বাঢ়ি যায় মানে ওপৰলৈকে। তো কেনেকৈ পানীটো বাঢ়ে চাম মানে আজি। তো সেইটো কাৰণে মোৰ টাইম আছে, ট্ৰেইন আছে মোৰ গধূলি। তো অকলে বৰিং লাগিছে, পানী অলপো লৈ যাব কৈছিলে ঘৰলৈ। তো পানী অলপো লৈ যাম। তো নদীলৈ যোৱা ৰাস্তা বিচাৰি আছোঁ এই গংগাৰ পৰাই, আৰু কেনেকৈ পানী বাঢ়ে দেখাম। দলংখনৰ ওপৰত উঠি মানে কিবা এটা ভাল লাগি যায়। অকলে যদিও মানে বৰিং ফিলিংটো নাহে, মানে ইয়াত বৰিং ফিলটো নাহে মানে ইয়াত একদম। তো চাওঁচোন পানী আজি কেনেকৈ বাঢ়ে নদীখনৰ, আৰু আপোনালোকেও চাব কেনেকুৱাকৈ বাঢ়ে পানী। ইমান দীঘল দলংখনত খুটা নাই, কিন্তু এইবোৰ গোটেই ৰেলিঙৰ ওপৰতে দলংখন ৰৈ আছে, আৰু ইমান ৱেট পায় হ'লেও একো নাই। আৰু মানুহৰ ভিৰ ব্যস্ততা চাওক না, কোন ক'ত যায় ঠিক নাই, কাৰ ক'ত কি কাম মানে একেবাৰে। এইফালে মানুহ মানে মানুহেই মানুহ, সেইটো পুৱাই আৰু মই ৱেইট কৰি আছোঁ 11টা বজালৈ, কাৰণ 11টা বাজিলে পানী বাঢ়ে। তো সেইটো আৰু চাম বুলি, আপোনালোককো দেখাম বুলি। তো চাই থাকক। তো ঘূৰি পকি মই দলঙৰ তল পালোহি, এখন দলং। আৰু এইবোৰ চব মাটি এইবোৰ ওলাই আছে ন, এইবোৰ চব লুকাই যাব। এইবোৰ মানুহবোৰ চব পলাব লাহেকৈ, এতিয়া পানীটো বহাৰ টাইম হৈছে। তো এইবোৰ মানুহ চব লাহেকৈ চাই থ'ব। এইবোৰ যিবোৰ দেখিছে ন খটখটিবিলাক, বা এইবোৰ যিবোৰ মাটি ওলাই আছে, এইবোৰ চব পানী হৈ যাব মানে, আৰু খন্তেক সময় পাছতে। তো এইটো চাইডলৈ দেখাইছে। তো মই এতিয়া এইফালৰ পৰা এক পাক ঘূৰি আহিলোঁ। এইফালে ৰঙা এইটো হৈ গ'ল ষ্টেশ্যনটো। তাৰপিছত এই পিলাৰটোতো পানী ভৰ্তি হৈ যাব, এই যিকেইডাল পাইপ ওলাই আছে সেইকেইডাল পানী ভৰ্তি হ'ব। তো চাই থাক। ময়ো ৱেইট কৰিলোঁ 2 ঘণ্টা এই পানী বহাৰ কেনেকৈ মানে বাঢ়ে সেইটো চাবৰ কাৰণে। তো অপেক্ষাৰ অন্ত পৰিল। এইফালে 11টালৈ 10 মিনিট আছে, এইফালে পানী বহাৰ লাহেকৈ ষ্টাৰ্ট হৈছে। এইফালে এই তললৈ নামি যোৱা খটখটিটো চাওক, এইটো মনত ৰাখিব। অলপ পিছত মই দেখাই আছোঁ, এই খটখটিটো মানে পূৰা সম্পূৰ্ণ মানে পানীয়ে ঢাক খাই যাব। তো এইটো মনত ৰাখিব, মানে এইটো মন কৰিব। তো চাই থাকক, এইটো চাওক পানীটো কমি গৈছে, এবাৰ বাঢ়ি গৈছে, এবাৰ কমি গৈছে, এবাৰ বাঢ়ি গৈছে। মানুহবিলাকো পানীত বৰ্তমান নাই। তো মানুহবোৰ চব উঠি আহিলে। এইফালে পানী বাঢ়ি আছে, পাইপডাল চাব। পাইপডাল উঠি গৈ আছে পানীত। এইফালে পিলাৰটো ক'ত আছিলে চক্ক পাই গ'ল, ডাউন হৈ গৈছে, একেচতে ডাউন। আকৌ উঠিছে, আকৌ উঠিছে। এইটো পিলাৰ ওলাই আছিলে, পিলাৰ গায়ব। পানীটো মানে ইমানেই বাঢ়ি গ'ল। এইফালে পাইপকেইডাল ওলাই আছিলে, পাইপকেইডাল লুকাই গ'ল। মানেতো ইয়াত এনেকুৱা হয়, এইটো পানীটো কেনেকৈ বাঢ়ে মই আপোনালোকক জনাই দিছোঁ। যে মানে এইফালে যিটো পানীটো যায়, সেইটো চাইডলৈ যিটো পানীটো এইফালে বয়, সেইটো চাইডলৈ বৈ যায়। তো আগত সাগৰ আছে। তো সাগৰত যেতিয়া নেকি খুন্দা মৰাৰ লগে লগে সাগৰৰ পৰা বতাহ মাৰি থাকে ন, তো বতাহটোৱে পানীটো এইফালে ৰিটাৰ্ণ কৰি দিয়ে। এইটো চাইডলৈ মানে পানীটোৱে ৰিটাৰ্ণ কৰি দিয়ে। তো এতিয়া এইটো 3-4 ঘণ্টালৈকে এনেকৈ থাকিব, পানীটো বাঢ়ি থাকিব। তাৰপিছত আকৌ পানীটো নিজৰ জেগাত থাকিব। এতিয়া পানী উল্টা ফালে বৈ আছে, এতিয়া পানী এইফালে গৈ আছে। এতিয়া পানীটো নৰ্মেলি এইফালে যায়, লেফ্ট ছাইডে যায়, বাট এতিয়া গৈ আছে ৰাইট ছাইডে। তো সাগৰৰ যিটো নেকি বতাহ, যিটো ঢৌত মানে সাগৰৰ ঢৌত খুন্দা খাই পিনে পানীটো এইফালে বাঢ়ি আছে, এতিয়া বেগ হৈ আছে পানীটো। তো সেইটো মানে সেইকাৰণে পানীটো বাঢ়ি যায়। তো সেইটোৱে আছিলে ইয়াৰ মেইন কাৰণটো। তো মই নাজানিছিলোঁ, মই মানুহ এজনক সুধিলোঁ। তো সোধাত মোক তেওঁ ক'লে, ইয়াত দেখিব পাৰে, আপোনালোকে দেখিব পাৰিছে, ইয়াত যিটো আছিলে মাটিখিনি ওলাই আছিলে অলপ আগত, তো গায়ব এতিয়া। তো সেইটোৱে আৰু।